লগতে মাতি দিয়া এওঁৰ এটা লগৰো আহিছে মামাক বুলি কৈ দিয়া বলো গাইজ এয়া চাওক আমি গাড়ীৰ পৰা নামি পেলাই টমটমত উঠি আছোঁ আৰু এয়া ইমান ধুনীয়া ভিউ চাওক আৰু তাত বহুত ঠাণ্ডা লাগি গৈছিলে ঠাণ্ডা ভিউ সেইকাৰণে মই নিজৰ মামু আইতাই মোক কাপোৰ দি দিলে হেল্ল' গাইজ আমি শুনো আইতাহঁতৰ ঘৰ পালোহি আৰু মানে কাইলৈ শুনো আইতাহঁতৰ ঘৰত পূজা আছে সত্যনাৰায়ণ পূজা আছে সেইকাৰণে মই পিছতকৈ কাইলৈ লগ পাম এতিয়া মোৰ বহুত ভাগৰ লাগিছে আহিছোঁ যে বহুত দূৰৰ পৰা আহিছোঁ যে সেইকাৰণে কাইলৈ লগ পাম বাই বাই গাইজ এয়া চাওক মামা আৰু শুনো আইতাই কঁঠাল খাবলৈ লাগিছে বেলেগ হেড দিছে মই কলো নহয় হয় দিবা বেলেগ হেড দিছে মই গাইজ এইটো পিছদিনাখন আৰু বহুত বৰষুণ দিছে আৰু এয়া শুনো আইতাহঁতৰ ঘৰৰ পৰা কিমান ধুনীয়া ভিউ দেখে পাহাৰ দেখে গুড মৰ্ণিং গাইজ এতিয়া মানে মই জইন কৰি আছোঁ প্ৰাকৃতিক দৃশ্যক চাই পেলাই এয়া আৰু মোৰ ওচৰত ঢেৰ কালাৰ আছে এতিয়া ইয়াত কিন্তু কালাৰ নাই ইয়াত ব্ৰাছ আছে ইয়াত কালাৰ আৰু শুনো আইতাহঁতৰ ঘৰৰ পৰা বান্দাৰ পৰা চাই আছোঁ প্ৰাকৃতিক দৃশ্যটো চাই ইমান ধুনীয়া হয় সৰু নদী এখনো আছে আৰু আগফালে চাই আছোঁ আৰু পাহাৰটো চাই মই ড্ৰয়িং কৰি আছোঁ শুনো আইতাহঁতৰ ঘৰত আগফালৰ পৰা বহুত ধুনীয়াকৈ দেখে সেয়া বহুত ধুনীয়াকৈ পাহাৰ দেখে সেয়া চাওক এতিয়া মই ড্ৰয়িং কৰি থাকোঁ আপোনালোকে চাই থাকক গাইজ আমাৰ পূজাৰ কাৰণে এতিয়া ককাহঁতে ইয়াত এতিয়া হেৰি কৰি আছে গোটেই বস্তুবোৰ ৰেডি কৰি আছে মামুলে মেগী বনাই আছে গুড মৰ্ণিং গুড মৰ্ণিং মই কেতিয়াবাতে ক'লোঁ এতিয়া গুড মৰ্ণিং ক'ব তাই নহয় মই ক'ব লাগিব এয়া মেগী বনাইছোঁ আমাৰ ছোৱালীলৈ অকণমানিলৈ মেগী মায়ে বনাবলৈ কৈছিলে Hot some with hot Vishnu Subhadra Jaganna Pushpe Vishnu Bole Puna Bharvajana Vedkoti Dahara Hetu Haitana
বংশ কাঠুৰিয়া একত্ৰিতে হৈয়া গাইছ এয়া চাওক চবে পখাই দাও জলপান খাইছে গাইছ আমাৰ পূজা শেষ হ'ল আৰু আজি মানে শুনা আমাক যাবলৈ নিদিলে কেলে মানে এতিয়া আমি সেইকাৰণে যাবলৈ নিদিলে কাৰণে আমি ইয়াতে থাকি দিলোঁ আজি মাংস ভাত খাম আৰু শুনোৱে যোগাৰ কৰি আছে পাকঘৰত মই আপোনাক দেখুৱাইছোঁ ব'লো পুৰা মাংস বনাইছোঁ আৰু প্ৰায় লোকেল বনাইছোঁ এফালে লোকেল মুৰ্গী এফালে হেৰি কি কয় মাছ ফ্ৰাই কৰিছোঁ হেল্ল' গাইছ আজি কালি মানে আমাৰ পূজা শেষ হৈ গ'ল মোক ভিডিঅ' কৰিবলৈ নাপালোঁ সেইকাৰণে আজি ভিডিঅ'টো কৰি দিছোঁ আৰু আজি আমাৰ ঘৰ যোৱা দিন হয় সেইকাৰণে শুনোৱে ইয়াত 50 টকাই দি গোটেইটা অকল 50 টকা চাওক অকল 50 টকা চাওক ইমান খোপা মাছ 50 টকা ইয়াত ইমানখিনি অকণমান মাছ পায় ন আমাৰ ঢেৰ দাম যি হওক আমাৰ ঢেৰ দাম আৰু আজি মানে কোনো দোকানত গৈ পেলাই মোলৈ আনিছে হেল্ল' গাইছ আজি আমি যাম ঘৰলৈ আমাৰ আৰু এতিয়া আমি বাটতে অকণমান দেৰি ৰখিছোঁ হাৱা অকণমান লৈ লৈছোঁ আৰু আপোনাক গৈ পেলাই মই আপোনালোকক কোনো এটা দোকানলৈ যাম দোকানত লগ পাম এটা ঘৰ